নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। এয়া দেখিছেনে, আমি সৰিয়হ তুলি আছোঁ আৰু এইখন আমাৰ সৰিয়হ বাৰীখন। এফালৰ পৰা তুলি যাবলগীয়া হৈছে আৰু ওচৰৰে ভণ্টি দুজনীমান আহিছিলে তুলিবলৈ। আজি তেওঁলোকে অহা নাই। সহায় কৰি দিবলৈ গাঁৱৰ মানুহ আহে দুই এজন আৰু একেলগতে সকলোৰে শস্য পকিছে যেতিয়া ইঘৰে সিঘৰক সহায় কৰি দিবলৈ অলপ টান হৈছে, গতিকে নিজে তুলিবলগীয়া হৈছে। যোৱা বছৰতকৈ এইবাৰ সৰিয়হ অকণমান বেছিকৈ কৰা হৈছে। দেখিছেনে, গোটেইবোৰ একেলগে পকি থাকিলে আৰু ইফালে হৈছে আমাৰ গোটেই বাৰীবোৰ বাঁহনি বাৰী। বাঁহনি বাৰীত বান্দৰ ঢেৰ উৎপাত, লগতে এই আমাৰ ঘৰৰে ছাগলী, হাঁহৰ অভাৱ নাই, নুদুকা হৈ আছে। দেখিছেনে, গোটেই পথাৰবোৰ ওচৰা ওচৰিকৈ আছে ঘৰৰ কাষতে আৰু সেয়েহে খেতি কৰিবলৈ আমাৰ বেছি অসুবিধা নহয়। যিহেতু আমি গাঁৱৰ মানুহ আৰু মিঠাতেল আমি কিনি নাখাওঁ, সেইকাৰণে আমি সৰিয়হ খেতি কৰিবলগীয়া হয়। দেখিছেনে, এইখনো সৰিয়হ তুলি আৰু ইফালেও আছে সৰিয়হ তুলি এইখন। গতিকে যিমান দূৰলৈকে আপোনালোকে দেখিবলৈ পাইছে সিমান দূৰলৈকে আমাৰ সৰিয়হ হয় আৰু ঘৰৰ কাষতে যিহেতু মাটিবোৰ লাগি আছে আৰু সেইকাৰণে অসুবিধা নহয়। দেখিছেনে, এইবোৰ হৈছে পথাৰ মাটি আমাৰ, বাঁহনি বাৰী, তামোলৰ বাৰী লগতে লাগি আছে। বতৰটো আজি যিহেতু বেয়া হৈছে, বৰষুণ টুপিয়াই আছে আৰু সৰিয়হ নি বাৰীৰ পৰা আমি গুচি আহিলোঁ আৰু ইফালে আমাৰ শুকান সৰিয়হবোৰ ভঁৰালৰ তলত সুমিয়াই দিয়া হ'ল এনেদৰে। আৰু লগতে মই ভঁৰালৰ তলত দেতা মাৰ লগত জুই ফুৱাই আছোঁ। এয়া আমাৰ দেতা মা জুই ফুৱাই আছে, বৰষুণৰ বতৰ। গতিকে আজিৰ ভিডিঅ'টো ইমানে। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।